নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ কিছুমান বিশেষ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ সো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আহিকল আত্মসহায়ক গোটৰ 10,000 টকা গোটৰ প্ৰথম কিস্তিৰ টকা পাব বিচাৰিলে এতিয়াই কৰি লওক বিশেষ এটি কাম কি কাম জানিবলৈ ভিডিঅ'টো এতিয়াই এটা শ্বেয়াৰ কৰক লগতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গোটৰ 10,000 টকা মোকলাই দিয়াৰ বাবে সিদ্ধান্ত লয় লগতে হিতাধিকাৰীসকলক ডিবিটি লিংক কৰিবলৈ আহ্বান জনায় কিয়নো গোটৰ মহিলাই হওক বা অৰুণোদয় আঁচনিৰে লগতে আন কিবা আঁচনিয়ে হওক সকলো হিতাধিকাৰী বুলি কোৱা হয় সেয়ে সকলো হিতাধিকাৰীক ডিবিটিৰ জৰিয়তে টকা প্ৰদান কৰে যাতে কোনো দুষ্ট চক্ৰই টকা ল'ব নোৱাৰে গতিকে গোটৰ মহিলাই এতিয়াই বেংকত গৈ ডিবিটি লিংক কৰক সহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাই দিব প্ৰথম কিস্তিৰ 10,000 টকা টকা পোৱাৰ পিছত এইবোৰ কাম কৰিব নোৱাৰিব গোটৰ মহিলাসকলে কি কৰিব নোৱাৰে চাওয়া হওক টকা লৈ বেলেগ ঋণ দিব নোৱাৰিব টকা লৈ শ্ৰমিক দিব নোৱাৰিব টকা বেছি দিনৰ বাবে বেংকত ৰাখিব নোৱাৰিব এইবোৰ কাম গোটৰ মহিলাক নকৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আত্মসহায়ক গোটৰ 10,000 টকা পাবলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে টকা দিয়াৰ তাৰিখ ঘোষণা হলে মই এইটো চেনেলৰ জৰিয়তে জনাই দিম সেয়ে এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখক আকৌ লগ পাম অন্য এটি ভিডিঅ'ত গতিকে আজিলৈ ইমানেই ধন্যবাদ